মৰমৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ শিশুৰ চুলিৰ যতন কেনেদৰে লওঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। জেতুকা পাত আৰু জবা ফুল আৰু ইয়াৰ পাত, ইয়াৰ গুণাগুণৰ সম্পৰ্কে সকলো জ্ঞাত। ইয়াক আমি আমাৰ ঘৰতে থকা প্ৰাকৃতিকভাৱে আহৰণ কৰা জবা ফুলৰ পাত, জেতুকা পাত, চুলিত ঘঁহিবৰ বাবে মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এতিয়া ভালদৰে চুলিখিনিত সানি দিব। ঘৰুৱাভাৱে চুলিৰ যতন কেনেকৈ লওঁ তাৰে ভিডিঅ' আগত দিয়া হৈছে। মই লিংকটো দি দিম, আপোনালোকে চাব পাৰে। চুলিত এই মিশ্ৰণখিনি ঘঁহিবলৈ হ'লে ৰ'দৰ বতৰ হ'লে বেছি ভাল হয়, যাতে শিশুটিৰ চৰ্দি নালাগে। লগাই প্ৰায় 1.5 ঘণ্টামান সময় ৰাখি দিলে হ'ব আৰু চাফা পানীৰে পিছত ধুই দিব। কণমানিটোক এনেদৰে লগাই দিলোঁ। এনেদৰে 1.5 ঘণ্টা সময় ৰাখি চুলিখিনি ধুৱাই দিলোঁ। এই চুলিৰ মিশ্ৰণটোৱে আপোনাৰ শিশুটিৰ চুলিখিনি কোমল, উজ্জ্বল আৰু ক'লা কৰি তুলিব আৰু লগতে নতুন চুলি গজাত ই সহায় কৰে। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন, চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।